মইনাহঁত আজি আমি অসমীয়া স্বৰবৰ্ণৰ পঞ্চমটো আখৰ শিকিম। এই পঞ্চম আখৰটো হৈছে হস্ৰ উ। হস্ৰ মানে চুটি, তোমালোকে জানা। অৰ্থাৎ আমি এই আখৰটো চুটিকৈ উচ্চাৰণ কৰিম। হস্ৰ উ অথবা উ এই বুলি ক'লেও হ'ব। মইনাহঁত আহাচোন এতিয়া আমি এটা কবিতাৰ মাজেদি এই আখৰটো শিকিবলৈ যত্ন কৰোঁ। আমি সকলোৱে লগে ভাগে গাওঁ আহা। উতে বোলে উই চিৰিঙা, উদে ঘূৰাইছে উঘা, পতাকাখনি উত্তোলন কৰিছে উৰুলিয়ে জুলুকা দিয়া। আকৌ এবাৰ গোৱা। উতে বোলে উই চিৰিঙা, উদে ঘূৰাইছে উঘা, পতাকাখনি উত্তোলন কৰিছে উৰুলিয়ে জুলুকা দিয়া। মইনাহঁত তোমালোকে এইটো বাৰে বাৰে গাবলৈ চেষ্টা কৰিবা দেই। এতিয়া আমি সকলোৱে ছবি চাই চাই নাম কওঁ আহা। উ উট, উ উট। উ উই চিৰিঙা, উ উই চিৰিঙা। উ উদ, উ উদ। উ উঘা, উ উঘা। উ উত্তোলন, উ উত্তোলন। উ উৰুলি, উ উৰুলি। মইনাহঁত হস্ৰ উ অৰ্থাৎ উ আখৰটোৰে আৰম্ভ হোৱা কি শব্দ পালোঁ আমি আকৌ এবাৰ পঢ়োঁ আহা। উ উট, উ উট। উ উই চিৰিঙা, উ উই চিৰিঙা। উ উদ, উ উদ। উ উঘা, উ উঘা। উ উত্তোলন, উ উত্তোলন। উ উৰুলি, উ উৰুলি। মইনাহঁত আজি আমি অসমীয়া স্বৰবৰ্ণৰ পঞ্চমটো আখৰ শিকিলোঁ নহয় জানো? তোমালোকে এই ভিডিঅ'টো বাৰে বাৰে চাবা আৰু এই আখৰটো ভালদৰে শিকি ভালদৰে উচ্চাৰণ কৰিবলৈ যত্ন কৰিবা। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা। পুনৰ আমি অহা কালিলৈ লগ পাম আৰু অসমীয়া স্বৰবৰ্ণৰ ষষ্ঠ আখৰটো শিকিবলৈ যত্ন কৰিম। ধন্যবাদ।